হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আজি বিশেষ কথা এষাৰ ক'ম এষাৰ মানে কেইবাটাও ক'ম বাৰু যিসকলে বাহিৰলৈ আহিম বুলি ভাবিছে বা আহিছে বেংগলোৰ হওক চেন্নাই হওক কেৰেলা হওক তেওঁলোক কিছুমান বহুত বিপদতো পৰে কি কাৰণে বিপদত পৰে মই কৈ দিছোঁ ভালে ভালে পায়হি জেগা আহি তেওঁলোকৰ হাতত হয়তো ফোন নাথাকে বা প্ৰথমবাৰ আহিছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্ট টু ফাৰ্ষ্ট কলৈ যাব কি কাম কৰিব সেইটো প্ৰথম ডিসিশন ঘৰতে ল'ব ঘৰত লোৱাৰ পাছত যাৰ ওচৰলৈ আহিব তাৰ সম্পূৰ্ণ এড্ৰেছটো কণ্টেক্ট নাম্বাৰ আপোনাৰ ওচৰত এটা ফোন থাকিব লাগে ফোন থাকিলে মানে ভাল তাৰ উপৰি আপুনি যদি আপোনাৰ ওচৰ বন্ধুবৰ্গ ককাই ভাই তেনেকুৱা যদি থাকে তেওঁলোকৰ নম্বৰবিলাক সংগ্ৰহ কৰি আনিব তেতিয়াহে আপোনাৰ বহুত মানে সহায় হ'ব এনে ফাউকে কেইটামান আহিলে বুলি বোলে মই সিহঁতৰ লগতে যাওঁগে তেতিয়া কিন্তু আপোনাৰ হয়তো কাম পাবও পায় কিন্তু সব ক্ষেত্ৰতে কাম নহ'ব আপুনি যিটো কাম কৰিম বুলি ভাবিছে বা ভাল পায় সেইটো কাম নাপাবও পায় বেলেগ ধৰণৰ কাম পাব পায় সেইটো কাৰণে ঘৰতে কামটো ফিক্স কৰি অহাটো মানে মোৰ কাৰণে মই ভাবোঁ বহুত ভাল নহ'লে মানে আপুনি বহুত বিপদত পৰাটো বহুত চান্স থাকে কাৰণ কেলে ইয়াত বাহিৰত থাকিবলৈ বেংগলৰতো বহুত অসুবিধা হয় ৰুমত মোৰ এতিয়া ৰুমটো কিমান ডাঙৰ সিটিত থাকিলেতো এইটো ৰুমত 20,000 মান প্ৰতিমাহে ভাড়া হয় কিন্তু ইয়াত মই ফ্ৰী ৰুমত আছোঁ কিন্তু সবৰ ৰুমতে থাকিবলৈ নিদিয়ে নহয় মালিকবিলাকে ভাড়া ৰুম হ'লেও সেইকাৰণে ঘৰতে ঠিক কৰি অহাটো মানে বহুত পাৰফেক্ট বুলি মই ভাবোঁ মানে সব আপোনাৰ কণ্টেক্ট লিষ্টত যিমানখিনি আছে গোটেইখিনিৰ লগত কণ্টেক্টত থাকিব ফোন কৰি থাকিব বোলে মই আমুক পা চুই তহঁতৰ ওচৰলৈ গৈ আছোঁ তেনেকুৱা ধৰণৰ কানেকশ্যনবিলাক হৈ থাকিলে মানে আৰু ভাল হয় যদি আপুনি যদি মালিকৰ আণ্ডাৰত যদি কৰিম বুলি ভাবিছে আপুনি ট্ৰেইনত আহে বা ফ্লাইটত আহে টিকেট বুক কৰাৰ লগে লগে ফোন কৰিব মই টিকেট বুক কৰিলোঁ মই আমুক তাৰিখে আমুকটা বজাত পামগৈ মই বোলে এয়াৰপৰ্টত নামিলোহি বোলে কেনেকৈ কোনফালে যাব লাগে এড্ৰেছটো কওক তেনেকুৱা কৰিলেতো আৰু ভাল এনে এসোপামান আহিলে মই সিহঁতৰ লগতে যাওঁগৈ তেতিয়াতো আপোনাৰ বহুত বিপদ হোৱাৰ চান্সটো বহুত থাকি যায় মই ইয়ালৈ আহিছোঁ মই বেংগলোৰত থকাটো ইয়াত কাম নোহোৱা হ'ল মই আকৌ মোৰ লগৰ ল'ৰা ধেৰ আছে সিহঁতৰ ওচৰলৈ গুচি গ'লোঁ থাকিবলৈ এটা মানুহ ৰখাবলৈ ইমান প্ৰব্লেম নাই ধেৰ মানুহ 3-4টা তেনেকুৱা হ'লে মানে ৰখাবলৈ বহুত অসুবিধা হয় কাৰণ কেলৈ সিহঁতেও কাম কৰিয়ে খাই আছে সেইটো কাৰণে প্ৰথম আপুনি ক'ত কি কাম কৰিব ক'ত থাকিব ৰুম চুম খোৱা বোৱা এইবিলাক সম্পূৰ্ণ মানে যাৰ লগত কণ্টেক্ট কৰিব তাৰ লগত সম্পূৰ্ণ কথাটো ফাইনেল কৰিহে বাহিৰলৈ আহিব নহ'লে আপুনি দেখাক দেখি বাহিৰলৈ কেতিয়াও নাহিব মানে থেংক ইউ যদি ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব থেংক ইউ